ইমানখিনি লোক সভাত যোগদান কৰিছে আৰু কংগ্ৰেছৰ পৰা আহি পেলাই AIUDFত যোগদান কৰিছে আৰু প্ৰত্যক্ষটো প্ৰমাণ নালাগে। আজি ইয়াত সভাত যিখিনি লোকৰ আছে তেওঁলোকৰ যিটো শাৰীৰিক ভাষা, যিটো মনোবল, সেইটোৱে আজি এইটো নিশ্চিত কৰিলে যে AIUDF দলৰ 2021 লাহৰীঘাটটো আমি AIUDFত দখলত অহাটো একদম নিশ্চিত। এইটো আলোচনা এটা AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা নহয়, এইটো এটা মহাগঠবন্ধনৰ এটা আলোচনা চলি আছে। এইটো আলোচনা পৰ্যায়ত আছে। এতিয়া ৰকিবুল হুছেইনে যদি যোৱাকালি এইটো কথা কৈছে, তেতিয়াহ'লে আমি কিন্তু 19ত কংগ্ৰেছে যিটো AIUDFৰ লগত কৰিলে আৰু ৰকিবুল হুছেইনৰ বক্তব্যটো যদি কংগ্ৰেছৰ বক্তব্য হয়, তেতিয়াহ'লে আমি 19ৰ পুনৰাবৃত্তি বুলি ভাবিবলৈ বাধ্য হ'ম। আৰু অসমৰ জনসাধাৰণে এইটো যদি হয়, তেতিয়াহ'লে কংগ্ৰেছক কোনো ধৰণে ক্ষমা নকৰে। আৰু আজি আপুনি দেখিলে লাহৰীঘাট সমষ্টিত কংগ্ৰেছ শূন্য হৈ গ'ল। আৰু ৰকিবুল হুছেইনৰ বক্তব্যটো যদি সঁচাকৈ কংগ্ৰেছৰ বক্তব্য হয়, তেতিয়াহ'লে অসমত কংগ্ৰেছ শূন্য হৈ যাব। চাওক, এতিয়া অসমত যিবিলাক বিষয় আছে, ইছ্যু আছে, যেনেকৈ আনএমপ্লয় ইছ্যু, বানপানী ইছ্যু, গৰাখহনীয়া ইছ্যু, কাৰ ইছ্যু, NRCৰ ইছ্যু, জাগিৰোড আৰু 5 গ্ৰাম কাছাৰ পেপাৰ মিল বন্ধ হৈ গ'ল, আৰু আপোনাৰ আনপ্লেন লকডাউনৰ কাৰণে অসংগঠিত যিখিনি ছেল্ফ এমপ্লয়ী আছিলে, স্বনিয়োজন যিখিনি আছিলে, এই কমৰ ভাঙি গৈছে, অৰ্থনৈতিক অৱস্থা খুব বেয়া। এই সমস্যাখিনি যদি আমি ইলেকশ্যনলৈকে পাব্লিক ডিছকোৰ্চত ৰাখিব পাৰোঁ, অসমৰ পৰা বিজেপি বিদায় হ'ব। সেইকাৰণে RSS BJP এটা কৌশল কৰি সুপন্থী ৰাজনৈতিক দলবিলাকৰ যিটো গোটেই পৃথিৱীত এটা কৌশল, নন ইছ্যু এটা ইছ্যু কৰি সাম্প্ৰদায়িক মেৰুকৰণ কৰাৰ যিটো চেষ্টা কৰিছে, কিন্তু আজি অসমৰ নাগৰিক, অসমৰ জনসাধাৰণ বহুত